নমস্কাৰ, মই বিষ্ণুপ্ৰিয়াই আজি পাঠ কৰিবলৈ আগবাঢ়িছোঁ নিতুমণি বৰুৱাৰ এটি অনুভৱ, য'ত প্ৰতিফলিত হৈছে নৱপ্ৰজন্মৰ এখনি বাস্তৱ আৰু কৰুণ প্ৰতিচ্ছবি। নৱপ্ৰজন্ম অনুভৱ কৰানে তোমালোকে? মৰমৰ উমেৰে ডাঙৰ কৰা তোমালোকক লৈ মা দেউতাৰ কত সপোন, কত আশা। সৰুতে খেলা ধূলা কৰোঁতে সামান্য দুখ পালেও মা দেউতাই যে কিমান উদ্বিগ্ন হৈ পৰে। তোমালোকৰ সাধাৰণ জ্বৰ কাহ হ'লেও মা দেউতাই উৰে ৰাতি চিন্তাত উজাগৰি থাকে। সেই নৱপ্ৰজন্ম, তোমালোকৰ পৰা সমাজেও বহু আশা কৰে। সমস্যাৰে জৰ্জৰিত সমাজখন সুচাৰুৰূপে আগবঢ়াই নিবলৈ তোমালোকেই পথ প্ৰদৰ্শক হোৱাটো সমাজে বিচাৰে। তোমালোকৰ একাংশৰ উচ্ছৃংখলতা, নৈতিক অৱক্ষয়, বিজতৰীয়া সংস্কৃতিৰ অনুকৰণ, মধ্যপ্ৰীতিয়ে সমাজখনক কিমান হতাশাগ্ৰস্ত কৰে। অনুভৱ কৰানে তোমালোকে? সেই নৱপ্ৰজন্ম, তোমালোকে হয়তো আধুনিক আৰু স্মাৰ্ট হিচাপে থাকি ভাল পোৱা নহয় জানো? নিজৰ নিজৰ চখ বিনোদন, বন্ধু বান্ধৱীবোৰেই যেন তোমালোকৰ সৰ্বস্ব। বিজতৰীয়া সংস্কৃতিৰ চক্ৰবেশত সোমাই পৰা তোমালোকৰ খং, অভিমান, হতাশাগ্ৰস্ততা, দুখ সুখৰ বহিঃপ্ৰকাশ কৰিবলৈ নিচাজাতীয় দ্ৰব্যই যেন শেষ আশ্ৰয়। কিন্তু নিজক সঠিক ঠাইত সঠিক সময়ত নিয়ন্ত্ৰণ কৰিব নাজানিলে ইয়াৰ কৰুণ পৰিসমাপ্তি কিমান ভয়ংকৰ। অনুভৱ কৰানে তোমালোকে? শংকা হয় যদি অনিয়ন্ত্ৰিত হৈ কোনোবাখিনিত হেৰাই যোৱা। অকালতে তোমালোকক হেৰাই যোৱাটো তোমালোকৰ অতি মৰমৰ পৰিয়াল আৰু সমাজখনৰ বাবে সহনীয় হ'বনে? তোমালোকৰোতো নিশ্চয় সপোন থাকে। ভৱিষ্যতৰ কৃষ্ণচূড়াৰ দেশত উমলিব খোজোতেই যদি হেঁপাহ মৰম অনুভৱবোৰ থমকি ৰ'ব লগা হয়। উন্মানা যৌৱনৰ সোণালী সপোনবোৰ আধৰুৱা নহ'ব জানো? সেই নৱপ্ৰজন্ম, তোমালোকলৈ কাতৰ আহ্বান। তোমালোকৰ জীৱনৰ স্বাৰ্থত সময় থাকোঁতেই মা দেউতাৰ লগতে শিক্ষাগুৰু আৰু জ্যেষ্ঠজনৰ মৰমৰ অনুশাসন মানি চলিব শিকা। নিজক সামান্য পৰিমাণে হ'লেও নিয়ন্ত্ৰিত কৰি নিজ নিজ উদ্দেশ্যত অগ্ৰসৰ হোৱা। আশা কৰোঁ তোমালোকৰ ব্যক্তিত্বৰ উত্তৰণ হ'ব। ভগৱান তোমালোকৰ সহায়ক হওক। ধন্যবাদ।